এতিয়া আগৰ পৰা বহুত ভাল হ'ল এই চৰকাৰত ঠিকই আছে আমি কাম ধান্দা কৰি আছোঁ ঠিকই আছে বিজনেছো ইমান বেয়া নহয় ভালে চলি আছে আগৰ পৰা অলপ শান্তিত আইছে শান্তিত আছোঁ আর কি ভালে আর কি ইউপিপিএল সরকার আহার পাছত কোনো টেনশন নাই শান্তিত আছোঁ কোনো আগৰ নিচিনা কোনো নাই আগত যেনেকুৱা আছিল এনেকুৱা নহয় বৰ্তমান আমি 10টা 11টা 12টালৈকে হ'লেও ঘূৰবাৰ পাওঁ কোনো টেনশন নাই বিজনেছ পাতিত চলি আছে মোটামুটি ভালে চলি আছে খাৰাপো নহয় আগত সন্ধিয়া হ'লে দোকান বন্ধ কৰিছিলোঁ এতিয়া হ'লে 7টা 8টালৈকে থাকিব পাৰোঁ আগৰ নিচিনা গণ্ডগোল নাই এতিয়া অলপ ভাল হ'ল শান্তি হৈছে এতিয়া বেচৰতি ভালেই আছে ইমান বেয়া নহয় বড়দিন গেল ক্ৰিসমাছ গেল মোটামুটি ব্যবসা পাতি ভালেই আছে ইমান বেয়াও হোৱা নাই আৰু ভাল হ'ব লাহে লাহে এতিয়া মাজত সিজনটো আহি আছে আৰু হ'ব সরকার নতুন তো আমার এই নতুন সরকার আহার পর আমার বিজনেস পাতিও ভাল হয়েছে রাতি ফুরাতেও ভাল হয়েছে কোনো অসুবিধা না হয় আগত অলপ ভয়টা আছিল এতিয়া ভয়ও নাই আমি ভালদৰে দোকান কৰিব পাৰোঁ বৰ্তমান আমি ৰাতি 11টা 12টা হ'লেও ঘূৰবাৰ পাৰোঁ এইটোৱে আমাৰ শান্তি আমাক কোনো ডিষ্টাৰ্ব নকৰে নতুন চৰকাৰ অহাৰ পাছত এইটোৱে আমাৰ ভাল লাগিছে ইয়াৰ কাৰণে বেংতল বাজাৰত সবজনে ভালে পাইছে আর কি সবজনে ঘূৰি চুৰি আছে ৰাতি 11টা 12টা হ'লেও টেনশন নাই পুৰা শান্তিত সবজনে ঘূৰিব পাৰে আমি এতিয়া আমাৰ বিটিআৰ চুক্তি 3 বছৰমান আগত হোৱাৰ পিছত মানে আমাৰ জায়গাটো বহুত শান্তিপ্ৰিয় হৈছে এতিয়া তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক বহুত ধন্যবাদ যাচিছোঁ